Hi everyone. আজি আমাৰ হাল বাইছে হাল বোৱা মানে কি ট্ৰেক্টৰ বাইছে এটোটো আজিকালি এক্সটিংক হৈ গল গৰুৱে হাল বোৱাটো এই বগলীখিনি চক আপোনালোকে মাছ খাব নাই আহা কিন্তু হাল মৰা মানে ট্ৰেক্টৰ মৰা পিছত পোক পতংগ বিলাক ওলাই ন ওপৰত সেইবিলাক খাবলৈ শালিকা চৰাই বগলী এফালেও বগলী আছে কিছুমান and it's a wonderful sight আৰু কি হয় উচৰত গলে সাবতে ইহতি উৰি যায় it gives a very beautiful view so তিনিবাৰ বুয়া হয় আজি প্ৰথম আৰম্ভণি দুবাৰ বায়ু বহুতে ৰুৱে বহুতে তিনিবাৰ বাই ৰুৱে so আমি নিজে কৰিছো হদায় আধি দিও খেতি এবাৰ আমি নিজে কৰিছো so let's see we are expecting a good harvest this year okay bye bye thank you for watching